নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক তেজপুৰীয়া ছোৱালী চেনেলৰ আন এটা আছামিজ ব্লগলৈ। দুটা বাজিছে আৰু মই ভাত পানী খাই আজৰি। আচলতে মই আজিকালি ৰাতিপুৱা সোনকালে বনাই দিওঁ, কাৰণ এওঁ যাওঁতে যিহেতু ভাত খাই যায়, সেইকাৰণে মোৰ দুপৰীয়া বনাবলগীয়া নহয়গৈ আৰু কেতিয়াবাহে কিবা এটা বনাবলগীয়া হয়। সেইকাৰণে মই ভাত পানী খাই সোনকালে আজৰি হৈ গৈ আগতে ব্লগটো বোলো আৰম্ভ কৰি দিওঁ। যিমানখিনি পাৰোঁ তিমানখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু। আৰু যিসকলে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, লাইক কৰিব আৰু ধুনীয়া ধুনীয়া কমেণ্ট দিব বুলি আশা কৰিলোঁ, আৰু ভিডিঅ'টো একদম শেষলৈকে চাব বুলি আশা কৰিছোঁ। দুদিনমান আগতে মই ঘৰলৈ গৈছিলোঁ। ঘৰত যাওঁতে মই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। আচলতে আমাৰ পৰিয়ালৰ আইতা এগৰাকী ঢুকাইছিলে, তেওঁ সকাম আছিলে, সেইকাৰণে গৈছিলোঁ। দুদিন থাকি পেলাই কালি আহিলোঁ। তাৰপিছত মই আপোনালোকৰ কাৰণে অকণমান সৰুকৈ ভিডিঅ' এটা কৰি ৰাখিছোঁ। আচলতে মোৰ শাহুমাৰ ঘৰখননো কেনেকুৱা ব'লকচোন আপোনালোকক মই অকণমান দেখাওঁ বাৰু। তেওঁতো বৰ্তমান আমাৰ মাজত এতিয়া নাই বাৰু, কাৰণ তেওঁ ঢুকুৱা 3 মাহ হৈছে। 3 মাহৰ আগতে তেওঁ ক'ভিড হৈছিলে, ক'ভিডত তেওঁ ঢুকাইছে। আৰু তাতে ভাটৌ চৰাই এটা আছে, বিৰাট মৰম লগা হয় ভাটৌ চৰাইটো। তাইৰ নাম হৈছে চুটকি। গতিকে তাইকো মই অকণ ভিডিঅ' কৰি ৰাখিছোঁ, ব'লকচোন তেতিয়াহ'লে অকণমান চাওঁ। এইখনেই হৈ গ'ল মাৰ ঘৰ, যিখন বহুত মৰমৰ ঘৰ হয় আৰু বহুত ধুনীয়াকৈ ৰাখিছিলে, আৰু এইখন আমাৰ সকলোৰে ঘৰ হয়। আৰু এই ফুলখিনি দেখিছে নহয়, এই ফুলখিনি মায়ে কৰিছিলে, বিৰাট ধুনীয়াকৈ ফুলখিনি কৰি ৰাখিছিলে। এইগৰাকীয়ে হৈছে মোৰ মা, আৰু যিগৰাকী মা এতিয়া আমাৰ মাজত নাই বাৰু। মোৰ মা আচলতে বিজেপি মহিলা মৰ্চাৰ উপসভানেত্ৰী আছিলে, আৰু তেওঁ যেতিয়া ঢুকাইছিলে তেতিয়া আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন স্মাৰক পত্ৰ দিছিলে, আৰু মোৰ ভাইটিয়ে এখন ধুনীয়াকৈ ফ্ৰেম কৰি ৰাখিছে। সেইকাৰণে ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। আৰু এইখন বিজেপি ফালৰ পৰা দিছে, ভাৰতীয় জনতা পাৰ্টি স্মাৰক পত্ৰ এইখন দিছে তেওঁক। আৰু এইখন স্মাৰক পত্ৰ দিছে মহিলা মৰ্চাৰ ফালৰ পৰা ভাৰতীয় জনতা পাৰ্টি। চুটকি 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 কিয় নামাতে? চুটকি 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 না আঙুলটো ওচৰলৈ দিয়া। না এই কামুৰিলে এই ইদিম ইদিম না ইদিম গৈছেনে? সেই খাব, তুমি নমাই দিয়া আকৌ। ফুলৰ কিটো খাই বাৰু এইটো? পাতটো খাইছে ন? ৰসটো খাইছে। বতৰটো পূৰা ক'লা হৈ আহিছে, আৰু মায়ে ফোন কৰি কৈছে তেজপুৰত বিৰাট জোৰছে একে দপদপীয়া বৰষুণ দিছে, আৰু ইয়াতো দিব যেন লাগিছে, পূৰা ক'লা হৈ আহিছে একদম। যা যোগাৰ কৰি লৈছোঁ, এইপিনে বনাওঁ। আৰু এইপিনে মই বহাইছোঁ কেৰাহীটো বহাই দিছোঁ, এইপিনে বনাই লওঁ তেতিয়াহ'লে। এইপিনে মোৰ এগ চাওমিন হৈ গ'ল আৰু ৰেডি খাবলৈ কাৰণে। উঠনি চাওমিন খাই পেলাই একদম পেটটো ভৰি আছে, ভাত বনাবলৈ মনেই যোৱা নাই। মইতো বাৰু এনেও ৰাতি নাখাওঁৱেই, মই কৰ্ণফ্লেক্স খাওঁ ৰাতি, এওঁৰ কাৰণে বনাবলগীয়া হয়। কিন্তু আজি ভাবিছোঁ বতৰটো ঠাণ্ডা আছে, সেইকাৰণে চিকেন বনাওঁ, আৰু মোৰ কাৰণে এখন ৰুটি বনাওঁ। আজি ৰুটি আৰু চিকেন খাওঁ, সেইকাৰণে যাওঁ। এতিয়া 8:30 বাজিলে, বনাওঁগৈ আৰু লাহেকৈ যা যোগাৰ কৰোঁগৈ। চাওঁ কেনেকৈ বনাওঁ, ব'লক তেতিয়াহ'লে আপোনালোককো দেখাওঁ আৰু মই কেনেকৈনো বনাওঁ আজি চিকেনখিনি বনাবলৈ কাৰণে মই 1/2 কেজি চিকেন লৈ লৈছোঁ। আৰু ইয়াত মই এতিয়া বেলেগ একো নিদিওঁ, ইয়াত অকল মই দিম নিমখ দি পেলাই অকণমান সময় মই মেৰিনেট কৰি থৈ দিম। এতিয়া মই ইয়াত দিছোঁ জোখমতে নিমখ। এতিয়া মই নিমখখিনি দি পেলাই ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিম, অকণ বেছি সময় নালাগে, 5-10 মিনিটৰ কাৰণে থৈ দিম। মাংসখিনি বনাবলৈ কাৰণে মই মছলা লৈ লৈছোঁ, অকণমান লৈ লৈছোঁ আদা, কেইফুটামান নহৰু, অকণমান কাজু, আৰু মিডিয়াম চাইজৰ 2টা পিঁয়াজ এনেকৈ কাটি লৈছোঁ, আৰু লৈছোঁ দালচেনি অকণমান, ইলাচি এটা, লং কেইটামান, আৰু অকণমান জালুক, আৰু লৈ লৈছোঁ জলকীয়া 3টা। এইখিনি মই এতিয়া অকণমান তেলত কেৰাহীত ভাজি ল'ব লাগিব, যেতিয়ালৈকে ইয়াৰ কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে মই ভাজি ল'ম, আৰু তাৰপিছত মিক্সিত ধুনীয়াকৈ পেষ্ট বনাই ল'ম।
কেৰাহী এটা মই বহাই দিছোঁ আৰু ইয়াতে অকণমান দিছোঁ মিঠাতেল আৰু এতিয়া মই যিখিনি নহৰু আদা পিঁয়াজ কাটি থৈছিলোঁ সেইখিনি এটা ইয়াত মই অলপ দেৰি ভাজি ল'ম। এতিয়া ইয়াতে মই ধুনীয়াকৈ গোটেইখিনি পিঁয়াজ আদা নহৰু কাজু গোটেইখিনি মই দি দিলোঁ আৰু এইখিনিতে মই ধুনীয়াকৈ অলপ দেৰি ভাজি ল'ব লাগিব। 5 মিনিটমান মই ভাজি ল'ম, যেতিয়ালৈকে আদা নহৰু আৰু পিঁয়াজৰ কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছত ঠাণ্ডা হোৱাৰ পাছত মিক্সিত এটা ধুনীয়াকৈ পেষ্ট বনাই ল'ম। ইয়াত মই এতিয়া অকণমান দি দিম নিমখ। এইখিনি হৈ গ'ল আৰু এতিয়া অকণমান দেৰি ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। এতিয়া চিকেনখিনি মই ধুনীয়াকৈ তেলত ফ্ৰাই কৰি ল'ম 80% সিজালৈকে। মাংসত দিবলৈ কাৰণে মছলাখিনি লাগিব 1 চামুচ চিকেন মছলা, 1 চামুচ হৈছে মিট মছলা, 1 চামুচ জলকীয়া গুড়া, 1 চামুচ জিৰা। নহৰু আদা পিঁয়াজ কাজু লং ইলাচি দালচিনি গোটেইখিনি মই মিক্সিত ধুনীয়াকৈ পেষ্ট এটা বনাই ল'লোঁ। মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গৈছে আৰু মাংসত এটা ধুনীয়া কালাৰ এটা আহি গৈছে। মাংসত ধুনীয়া এটা কালাৰ আহি গৈছে। এতিয়া মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল, মই এতিয়া নমাই লৈ ইয়াতে আৰু অকণমান তেল দি দিছোঁ আৰু তেলখিনি এটা গৰম হ'ল আৰু ইয়াতে এতিয়া মই কেইটামান দি দিম গোটা জিৰা। গোটা জিৰাকেইটা ফুটি লওক। ধুনীয়াকৈ ফুটি গ'ল আৰু এতিয়া যিখিনি মই এতিয়া পেষ্ট কৰি ৰাখিছিলোঁ সেই পেষ্টখিনি মই এতিয়া দি দিম ধুনীয়াকৈ। এতিয়া মই তেলত ধুনীয়াকৈ নহৰু আদা পিঁয়াজ কাজু যিখিনি মই পেষ্ট কৰি ৰাখিছিলোঁ সেইখিনি মই দি দিলোঁ। এতিয়া এই গোটেই মছলাখিনি মানে তেল এৰি দিয়ালৈকে মছলাখিনি ভাজিব লাগিব, তেতিয়াহে মানে মাংসটো খাই পেলাই ভাল লাগিব। আৰু এতিয়া মই ইয়াত দি দিম এচামুচতছে অকণমান কম চেনি, কাৰণ চেনিটো দিলেহে টেষ্টটো বেছিকৈ ভাল লাগিব ইয়াৰ। মছলাখিনি দিয়া হৈ গ'ল, এতিয়া মই ধুনীয়াকৈ এইখিনি লৰাই ল'ম আৰু ইয়াত নিমখ দিব নালাগে, যিহেতু মই পিঁয়াজ নহৰু সেইখিনি ভাজোঁতে যেতিয়া ভাজি আছিলোঁ তেতিয়া মই ইয়াত নিমখ দিছোঁৱেই, গতিকে নিমখ দিব নালাগে। আৰু মাংসটো ফ্ৰাই কৰোঁতে নিমখ দিয়াই আছে, গতিকে পিছত টেষ্ট কৰি নিমখটো দিলেই হ'ল। এতিয়া গোটেইখিনি মই ধুনীয়াকৈ ভাজি লওঁ। এতিয়া মছলাখিনি ভজা ধুনীয়াকৈ হৈ গৈছে, দেখিছে তেলটো ধুনীয়াকৈ বিৰিঙি উঠিছে আৰু এতিয়া মই ইয়াত লাহেকৈ মাংসটো যিখিনি ফ্ৰাই কৰি থৈছিলোঁ সেই মাংসখিনি মই এতিয়া দি দিব পাৰিম। আৰু ইয়াত মই এতিয়া মাংসখিনি দি দিছোঁ আৰু এতিয়া মছলাখিনিৰ লগত মাংসখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। মাংসখিনি ভজা হৈছে আৰু অকণমান দেৰি লাগিব। তাৰপিছত মই ইয়াত দিম গাখীৰ। এতিয়া মই ইয়াত গাখীৰ দি দিছোঁ আৰু এতিয়া মাংসখিনি যিহেতু এনেও 80% ভাজি ফ্ৰাই কৰি থোৱাই আছে, গতিকে বেছি টাইম নালাগে আৰু অকণমান দেৰি 5 মিনিট 10 মিনিটমান সিজিলে হৈ যাব আৰু ধুনীয়াকৈ মানে গ্ৰেভিটো। জুইটো মই মিডিয়ামত ৰাখি থৈছোঁ। এতিয়া মোৰ চিকেনটো ৰেডি হৈ গৈছে আৰু অকণমান দেৰি 2-3 মিনিটমান ৰাখিলে হৈ যাব আৰু। এতিয়া মই ইয়াত অকণমান দি দিম কচুৰি মিঠি, কাৰণ ইয়াত লাষ্টত কচুৰি মিঠি অকণমান দিলেহে মানে খাই পেলাই টেষ্টটো বেছি ধুনীয়া লাগে। আৰু এতিয়া মই গেছটো ধুনীয়াকৈ অফ কৰি দিম। তাৰপিছত 2 মিনিটমান সময় 2 বা 5 মিনিটমান সময় ধুনীয়াকৈ ৰেষ্ট ল'ব দিম মাংসটো, তাৰপিছত খাবলৈ হৈ যাব আৰু।